হেল্ল' বন্ধুসকল, হালটকৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। DLEDৰ এডমিশ্যনৰ কাৰণে অনলাইন এপ্লাই চলি আছে 10 মে'ৰ পৰা। আপোনালোকে নিশ্চয় জানে DLEDটো এটা 2 বছৰীয়া কোৰ্চ, যিটোৰ এডমিশ্যন ল'বৰ কাৰণে আপোনালোকে এটা পৰীক্ষা দিব লাগে আৰু সেই পৰীক্ষাটোৰ কাৰণে অনলাইন এপ্লাই চলি আছে। হাই ছেকেণ্ডেৰী পাছ সকলোৱে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব। আপুনিও যদি হাই ছেকেণ্ডেৰী পাছ কৰিছে আৰু এতিয়ালৈকে ইয়াৰ কাৰণে এপ্লাই কৰা নাই, তেতিয়াহ'লে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখাই আছোঁ কেনেকৈ DLEDৰ একদম সহজতে আপোনালোকে মোবাইলতে বা লেপটপতে হওক একদম সহজতে এপ্লাই কৰিব পাৰিব। চ' যদি জানিব বিচাৰে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। যদি নতুনকৈ হৈছে চেনেলত তলত ৰঙা ৰঙৰ ছাবস্ক্ৰাইব বটনটো আছে, সেইটো ক্লিক কৰি কিনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তাৰ কাষতে বেল আইকনটো পাই যাব, সেইটো ক্লিক কৰিব। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। চ' গাইজ, বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে এপ্লাই কৰিবৰ কাৰণে SCERTৰ ৱেবছাইটটোত আহিব লাগিব। এই ৱেবছাইটটোৰ লিংক যিটো আছে সেইটো মই তলত ডিছক্ৰিপশ্যনত DLED বুলি দি কিনে ছাইডত মই লিংকটো দি দিম। তাত আপোনালোকে ডাইৰেক্ট ক্লিক কৰি কিনে এই ৱেবছাইটটোত আহিব পাৰিব। ৱেবছাইটটোত হোৱাৰ পিছত তলৰ ফালে কেইটামান ইনষ্ট্ৰাকশ্যন দিয়া আছে, আপোনালোকে ইচ্ছা কৰিলে এই ইনষ্ট্ৰাকশ্যনখিনি পঢ়ি চাব পাৰে। ৱেবছাইটটোত তলৰ ফালে আহিলে আপোনালোকে ষ্টেপ কেইটা দেখা পাব। প্ৰথমতে আপোনালোকে ফৰ্মখন ফিল আপ কৰিব লাগিব, তাৰপিছত ফিজটো পে' কৰিব লাগিব আৰু তাৰপিছত আপোনালোকে এপ্লিকেশ্যনখন ডাউনলোড কৰিব পাৰিব। চ' ইয়াৰ কাৰণে ছাবমিট অনলাইন এপ্লিকেশ্যনত আপোনালোকে ক্লিক কৰিব। প্ৰথমতে ছাইডত যিটো ছাবমিট বুলি আছে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত ফৰ্মখন অ'পেন হৈ যাব। ইয়াতে প্ৰথমতে আপোনালোকৰ গোটেইখিনি ডিটেইলছে আপোনাৰ দিব লাগিব। প্ৰথমতে আপোনাৰ ফাৰ্ষ্ট নেম, তাৰেপিছত লাষ্ট নেম, মাদাৰ্ছ নেম, ফাদাৰ্ছ নেম, তাৰপিছত আপোনাৰ এড্ৰেছ, ফোন নাম্বাৰ যিখিনি আছে গোটেইখিনি ডিটেইলছ আপোনালোকে প্ৰথমতে ইয়াতে ফিল আপ কৰিব লাগিব। আৰু লগতে আপোনালোকৰ তাৰপিছত HSৰ ডিটেইলছখিনি দিব লাগিব, কোন বছৰত পাছ কৰিছিল বা কিমান পাৰ্চেণ্টেজ, গোটেইখিনি আপোনালোকে ডিটেইলছ ইয়াতে দিব লাগিব। এইখিনি মই ফিল আপ কৰি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। এইখিনি ডিটেইলছ দিয়াৰ পিছত আপোনালোকে ইয়াতে এক্সাম চেণ্টাৰটো চিলেক্ট কৰিব লাগিব। কোনটো চেণ্টাৰত আপোনালোকে পৰীক্ষা দিব, যিখন আপোনাৰ ডিষ্ট্ৰিক্ট পৰে সেইখন ডিষ্ট্ৰিক্ট আপোনালোকে চিলেক্ট কৰি দিব। সেইখন ডিষ্ট্ৰিক্টৰ যিবিলাক চেণ্টাৰ আছে এক্সামৰ, তাৰে যিকোনো ওচৰৰে চেণ্টাৰ এটাত আপোনালোকে পৰীক্ষাটো দিব পাৰিব। চ' এক্সাম চেণ্টাৰটো চিলেক্ট কৰাৰ পাছত তলত আপলোড ফটো আৰু ছিগনেচাৰ আছে। ইয়াতে আপোনালোকে নিজৰ পাছপৰ্ট ফটো এটা আৰু নিজৰ ছিগনেচাৰটো আপলোড কৰিব লাগিব। ফটো আৰু ছিগনেচাৰৰ চাইজটো আপোনালোকৰ 5 KBৰ পৰা 50 KBৰ ভিতৰত হ'ব লাগিব। 50 KBতকৈ বেছি হ'ব নোৱাৰে বা 5 KBতকৈ কম হ'ব নোৱাৰে। তেনেকৈ আপোনালোকে ফটো আৰু ছিগনেচাৰটো বনাই ল'ব। এই দুটা বস্তু বনোৱাত বহুতৰে প্ৰব্লেম হয়। প্লে ষ্টৰত গ'লে আপোনালোকে ধেৰ এপ্লিকেশ্যন পাই যাব ফটো ৰিচাৰ্জ কৰিব পৰা, ফটো ৰিচাৰ্জাৰ বুলি মাৰি দিলে। চ' তাৰ পৰা সেই এপ্লিকেশ্যন ডাউনলোড কৰি কিনে আপোনালোকে এই ফটোৰ চাইজবিলাক কম বেছি আৰামছে কৰিব পাৰিব। চ' তেনেকৈ ফটো আৰু ছিগনেচাৰটো বনাই লৈ কিনে আপোনালোকে ইয়াতে ছাইডত যিটো আপলোডৰ অপশ্যন আছে ইয়াতে ক্লিক কৰি ফটো আৰু ছিগনেচাৰটো আপলোড কৰি ল'ব। তাৰপাছত এইখিনি গোটেইখিনি কৰা হোৱাৰ পাছত তলত যিটো ডিক্লেৰেশ্যনৰ এটা বক্স আছে, বক্সটোত চালে তলৰ ফালে আপোনালোকে আই একচেপ্টৰ এটা সৰুকৈ বক্স আছে, এইটোত আপোনালোকে ক্লিক কৰি কিনে টিক মাৰ্কডাল দি ল'ব। লৈ কিনে তলত যিটো ছেভ এপ্লিকেশ্যন বুলি আছে ইয়াতে ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পাছত আপোনাৰ ডিটেইলছখিনি শুদ্ধ আছে নে নাই কনফাৰ্ম কৰি এবাৰ চাই ল'ব। ওপৰত আপোনাৰ এপ্লিকেশ্যন নাম্বাৰটো দি দিছে, এইটো আপোনালোকে নোট কৰি ল'ব। লৈ কিনে তলৰ ফালে আহিলে কনফাৰ্ম এপ্লিকেশ্যনত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে ইয়াতে ফিজটো পে' কৰিব লাগিব। ইয়াৰ এপ্লিকেশ্যন ফিজ হৈছে 400 টকা। ইয়াৰ কাৰণে আপোনালোকে তলত যিটো পে' ফিজ অনলাইন বুলি আছে ইয়াতে ক্লিক কৰিব। আপোনালোকে এই 400 টকাটো অফলাইন মাধ্যমেৰে নহয়, অনলাইনেৰে আপোনালোকে গুগল পে' হওক বা ডেবিট কাৰ্ড মানে ATM কাৰ্ড বা এমেজন পে', পেটিএম যিকোনো মাধ্যমেৰে আপোনালোকে দিব পাৰে 400 টকাটো। তলত ইয়াতে আপোনালোকে কনফাৰ্ম পে'মেণ্টত ক্লিক কৰিব। ইয়াতে ক্লিক কৰিলে গোটেইকেইটা ইয়াতে লিষ্টখন আহি যাব। গুগল পে'ৰে দিয়ে, পেটিএম যিহেৰে দিয়ে আপোনালোকে ইয়াতে চিলেক্ট কৰি কিনে দি দিব। যদি আপোনালোকে ATM কাৰ্ডেৰে দিয়ে তেতিয়াহ'লে ATM কাৰ্ডৰ ডিটেইলছখিনি দি কিনে তাতে OTP আহিব, তেনেদৰে পে' কৰিব পাৰিব। আৰু যদি গুগল পে' বা পেটিএম বা UPI দিয়ে তেতিয়াহ'লে আপোনালোকে UPI ID টো ইয়াতে বহুৱাই দিব, দি কিনে আপোনাৰ মোবাইলৰ পৰা ডাইৰেক্ট পে' কৰিব পাৰিব। মোৰ ফিজটো পে' হৈ গ'ল। তাৰপিছত আপোনালোকে এনেকুৱাকৈ আহি যাব। ইয়াতে ছাইডত যিটো ডাউনলোড এপ্লিকেশ্যন আছে ইয়াতে ক্লিক কৰি কিনে আপুনি এই এপ্লিকেশ্যন ফৰ্মৰ PDF-টো ডাউনলোড কৰিব পাৰিব। চ' বছ এইখিনিয়ে এনেকৈ আপোনালোকে DLEDৰ যি এপ্লাই চলি আছে 10 মে'ৰ পৰা ষ্টাৰ্ট হৈছে, 27 মে'লৈকে আছে। হয়তো লাষ্ট ডেট এক্সটেণ্ড হ'বও পাৰে, কিন্তু বৰ্তমান 27 মে'লৈকে লাষ্ট ডেট আছে। এইখিনি সময়ৰ ভিতৰত আপোনালোকে আৰামছে আপোনাৰ মোবাইল বা লেপটপৰ জৰিয়তে
আৰামছে এপ্লাই কৰিব পাৰিব সো ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ যদি ভাল লাগিছে নিশ্চয় লাইক কৰিব যদি নতুনকৈ হৈছে চেনেলৰ তলত ৰঙা ৰঙৰ সাবস্ক্ৰাইব বাটনটো আছে সেইটো ক্লিক কৰি কিনে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তাৰ কাষতে বেল আইকনটো পাই যাব সেইটো ক্লিক কৰিব সো আজিলৈ মানে নেক্সট ভিডিওত লগ পাম ধন্যবাদ জয় অসম